বন্ধুসকল আজিৰ পাৰ্বতীৰ মন্দিৰৰ যাত্ৰা বঢ়িয়া জাকাস। বন্ধুসকল আজি মাঘ মাহৰ 1 তাৰিখ আৰু সেইবাবে মই আজি বকো পাৰ্বতী মন্দিৰত দৰ্শন কৰিব গৈ আছোঁ আৰু আপোনালোকক তাৰে কিছুমান ভিডিঅ' মই দেখাম। চাই থাকিব আমাৰ KNR সিৰিজ ব্লগ ভিডিঅ'। নমস্কাৰ বন্ধুসকল আজি আমি বকোত শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থানত দৰ্শনৰ বাবে আহিছোঁ। বন্ধুসকল চাই থাকিব আজিৰ ভিডিঅ'। বন্ধুসকল দেৱীৰ পূজাৰ বাবে আপোনালোকে সামগ্ৰী তলৰ পৰাই ক্ৰয় কৰি ল'ব লাগিব। তো বন্ধুসকল আপোনালোকক মই লৈ গৈ আছোঁ চিধাই পাৰ্বতী মন্দিৰত। বহুখিনি ওপৰত যাব লাগিব। পাৰ্বতী মন্দিৰ আপোনালোকে মন্দিৰ দৰ্শন কৰি ল'ব। পাৰ্বতী মন্দিৰ বকোত লাগি আছে। বকোৰ লগতে আপোনালোকে এইখন পাৰ্বতী মন্দিৰ এতিয়া মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে পাৰ্বতী মন্দিৰ দৰ্শন কৰোৱাম আৰু আপোনালোকে চাই থাকিব। বন্ধুসকল যেতিয়া আপুনি মাত দৰ্শনৰ বাবে যাব তেতিয়া চিৰিৰে যাব লাগিব আৰু এনেদৰে 1 কিলোমিটাৰ ওখত আপোনালোকে খোজকাঢ়ি যাই থাকিব লাগিব। বন্ধুসকল চিৰিৰে গৈ থকা অৱস্থাত এনেকুৱা মন্দিৰ কৰ্তৃপক্ষৰ কিছুমান জাননী দিয়া আছে আৰু জাননীবোৰ আপোনালোকে পঢ়ি ল'ব, তেতিয়া কোনো ধৰণৰ অসুবিধা নহয়। বন্ধুসকল ইয়াৰে স্থানীয় ব্যক্তি এজন পাইছোঁ আৰু এওঁৰ লগত মই মন্দিৰৰ বিষয়ে কিছু কথা পাতিম। ৰাভা ডাঙৰীয়া আৰু ৰাভা ডাঙৰীয়াক লগ পাই কেনে বহুত ভাল লাগিলে আৰু এওঁ কিছু কথা মন্দিৰৰ বিষয়ে ক'ব। আপোনালোকে শুনক। মন্দিৰৰ বিষয়ে ক'ব লাগিব। তাতে মানে পাৰ্বতী মন্দিৰত মানুহ প্ৰত্যেক দিনে হয় আৰু বহুতে হয় মানুহ। আৰু ইয়াৰ প্ৰথম মানে মন্দিৰখন স্থাপিত হোৱা আমি ক'ব নোৱাৰোঁ, আমাৰ ককা দেউতাহঁতেও ক'ব নোৱাৰে কিমান বছৰত হৈছিলে, সেইটো আমি বিশেষকৈ নাজানো। ইয়াতে মানুহখিনি মানে অহাৰ কাৰণ হ'ল ইয়াতে মানে কিছুমান এই ল'ৰা ছোৱালী নোহোৱা মাইকী মানুহ বৰ ল'ব সেইবিলাকো মানে পায়, ফল পায়, ল'ৰা ছোৱালী হয়। আৰু কিছুমান মানে চাকৰিৰ কাৰণে হয়, দৌৰিব সিহঁতে চাকৰিৰ সেইবিলাকৰো ভাল ফল পায়। সেইকাৰণে মানে মানুহখিনি ইয়াত মানে পপুলাৰ হৈছে। আৰু এটা সময়ত তাৰমানে কি বুলি কয়, সূৰ্য উদয় হোৱা চাই ঠাণ্ডা ছিজন ছানৰাইজ চাই এইটো মানে এনেকুৱা ইয়াতে ডাঙৰ পূজা কেতিয়া হয়? মানে চৈতৰ মানে শেষৰ দিনাখন হয়। চৈতৰ শেষ, বহাগৰ ফাৰ্ষ্ট, পহিল বহাগত হয় আৰু পহিল বহাগ মানে লাষ্ট চৈতৰ লাষ্ট দিনাখন হয়। সিদিনাখন গৰু বিহু হয় নাই, সিদিনাখনে হয়। গৰু বিহুৰ দিনাখনে ডাঙৰ পূজা, ডাঙৰ মেলা হয়। আৰু প্ৰত্যেক মানে পূৰ্ণিমাহত হয় মানুহ। আমাৰ তাৰমানে নামতি কিবা পূজাৰী এইবিলাক থাকে, প্ৰত্যেক মানে মাহতটো জন্তু পূৰ্ণিমাত হয়। ঠিকে আছে, আপোনাৰ লগত কথা পাতি। বন্ধুসকল আজি মই এওঁৰ লগত মন্দিৰৰ ইয়াতে থাকে, ইয়াতে এখন দোকান কৰে আৰু এওঁৰ লগত কিছু কথা মন্দিৰৰ বিষয়ে মই পাতিলোঁ আৰু হয়তো মই ওপৰলৈ যাই কেনে কিছু কথা আপোনালোকক শুনোৱাৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল আমি চিৰিৰে উঠি আছোঁ আৰু ভাগৰ লাগি যায়, বহুত ওখ আৰু মন্দিৰ দৰ্শন কৰাটো ভাল। আৰু আমি কিমান ওখত এতিয়া আহিছোঁ আৰু আমি প্ৰায় আধা কিলোমিটাৰ ওপৰত যাব লাগিব। তেতিয়াহ'লে বন্ধুসকল চাই থাকক মা পাৰ্বতী মন্দিৰৰ দৰ্শন। বন্ধুসকল ৰাভা ডাঙৰীয়া আমাৰ লগতে গৈ আছে আৰু আমি কিছুমান ৰাস্তা চিনি নাপাওঁ, সেইবাবে ৰাভা ডাঙৰীয়াই আমাক ৰাস্তাবিলাক দেখুৱাৰ বাবে অকণমান সহায় কৰি আছে আৰু মই ৰাভা ডাঙৰীয়াক আকৌ এবাৰ মনেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মাঘ মাহৰ 1 তাৰিখ, সেইবাবে আমি মন্দিৰ দৰ্শনৰ বাবে আহিছোঁ। পাহাৰ বগাইছোঁ, ভাগৰ লাগিছে। মোৰ ফালৰ পৰা মন্দিৰৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ৰাইজলৈ, ধন্যবাদ। আৰু বন্ধুসকল মই আপোনালোকক
এডাল আহঁত গছ দেখুৱাম আৰু আহঁত গছডাল প্ৰকাণ্ড আহঁত গছ আপোনালোকে ইয়াৰে কাষত অহাৰ চেষ্টা নকৰিব বহুত ৰিক্সি ঠাই পাথৰ প্ৰকাণ্ড পাথৰ তাৰে লগতে এইডাল আহঁত গছ তলৰ পিনে চালি যেন মূৰ ঘূৰাই যাব গতিকে ইমান কাষত অহাৰ চেষ্টা নকৰিব বন্ধুসকল আপোনালোকক মই পাৰ্বতী মন্দিৰৰ কিছুমান সৰু সৰু দৃশ্য আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ এনেকুৱা লাগিছে মন্দিৰটো দেখা যেন লাগি আছে মা পাৰ্বতী মন্দিৰ আপোনালোকে চাই থাকিব পাৰ্বতী মন্দিৰ দৰ্শন হয় এইটো কাৰ্তিক মন্দিৰ হয় ইয়াতে মানে মা দেৱী পাৰ্বতীৰ মানে নামত স্থাপন কৰা হৈছে ইয়াতে হয় এইটো দেৱী পাৰ্বতীৰ নামত স্থাপন কৰা হৈছে না আচ্ছা ঠিক আছে আগলৈ যাই থাকোঁ আৰু ইয়াতে জোতা চেণ্ডেল আপোনালোকে যি লৈ আহে ইয়াতে খুলিব লাগিব এইখনে মন্দিৰৰ চিৰি মূল মন্দিৰৰ চিৰি গতিকে ৰাভা ডাঙৰীয়া মোৰ লগতে আছে মই ৰাভা ডাঙৰীয়াৰ লগত গৈ কেনে কিছুমান আপোনালোকক দেখুৱাই থাকিম বন্ধুসকল এনেদৰে চিৰিৰে আমি পাৰ্বতী মাৰ ওচৰত দৰ্শনৰ বাবে গৈ আছোঁ বন্ধুসকল এইটোৱে হৈছে মা পাৰ্বতী দেৱীৰ মন্দিৰ গণেশৰ এইটো গণেশ হয় ইয়াতে মানে মানুহে আশীৰ্বাদ লয় হয় এইটো মা পাৰ্বতী দেৱী বন্ধুসকল মা পাৰ্বতী মন্দিৰ দৰ্শনৰ বাবে মই আপোনালোকক যিখিনি পাৰোঁ দেখুৱাই আছোঁ বন্ধুসকল মা পাৰ্বতী মন্দিৰ বকত আছে আপোনালোকে কেতিয়াবা আহিলে ইয়াতে মা পাৰ্বতী মন্দিৰত দৰ্শন কৰি ল'ব এনেকুৱা সৰু সৰু সুৰুঙেৰে আমি পাৰ হৈ আহিছোঁ আৰু কিছুমান বস্তু আপোনালোকক মই দেখুৱাম বন্ধুসকল ইয়াতে বহি কেনে কিছু সময় ৰেষ্ট কৰি আছোঁ আৰু ৰেষ্ট কৰি কেনে পুনৰ আপোনালোকক মা পাৰ্বতী মন্দিৰৰ কিছু অংশ আৰু দেখুৱাৰ চেষ্টা কৰিম বন্ধুসকল পাৰ্বতী মন্দিৰৰ এইটো শিল আৰু এইটো শিল
সম্পূৰ্ণ শূন্যত আছে আৰু শিলটোৰ কোনো ধৰণৰ শিলটোৰ লগত এচাপত নাই আৰু শিলটো শূন্যতে আছে। আপোনালোকক মই তলৰ অংশটো দেখুৱাৰ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এইটো শিল বহুত ওখ শিল হয়, মই আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, ইমান ডাঙৰ আৰু প্ৰকাণ্ড শিল এটা এনেদৰে জিৰ' বেলেঞ্চত থিয় হৈ আছে আৰু বন্ধুসকল এই শিলটোৰ কোনো ধৰণৰ বেলেঞ্চ নাই। বন্ধুসকল, এনেদৰে ভাইটিহঁতে চেলফি উঠাত ব্যস্ত হৈ পৰিছে শিলাখণ্ডত। প্ৰকাণ্ড শিলৰ মাজেৰে আমি গৈ আছোঁ আৰু পাৰ্বতী মন্দিৰ ইমান পাথৰৰ মাজত নিৰ্মিত হৈছে, যিহেতু মই ক'ব নোৱাৰিম এইটো কিমান চনত হৈছে, মই এতিয়ালৈ ক'ব নোৱাৰোঁ আৰু মই সোধাৰ চেষ্টা কৰিম, আপোনালোকক চাই থাকিব। প্ৰকাণ্ড শিল আৰু এনেদৰে আমি শিলৰ মাজেৰে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে কিছু ভিডিঅ' আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। বন্ধুসকল, এতিয়া মই এইটো প্ৰকাণ্ড শিল আৰু এই প্ৰকাণ্ড শিলটোৰ পৰা আপোনালোকে যদি চাই প্ৰায় গোটেই বকখন গোটেই দেখা পাব আপোনালোকে, কিন্তু মই ইয়াতে উঠি কেনে এতিয়া আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল চাই থাকিব। এনেকুৱা লাগিল যেন মই শিলত উঠিব নোৱাৰিলোঁ আৰু এনেদৰে শিলটোৰ ওপৰত উঠি আছে, মই নোৱাৰিম, সেইটোত উঠিব সম্ভৱ নহয়। আপোনালোকেও চেষ্টা নকৰিব, কিবা কাৰণত ইয়াৰ পৰা স্লিপ হৈ গ'লে বহুত ডাঙৰ অঘটন ঘটি যাব পাৰে, সেইটোৰ কাৰণে চেষ্টা নকৰিব। বন্ধুসকল, আজিৰ পাৰ্বতীৰ মন্দিৰৰ যাত্ৰা এনেকুৱা কৰি আছোঁ। বন্ধুসকল, আপোনালোকে চাই থাকিব আমাৰ পাৰ্বতী মন্দিৰৰ যাত্ৰা। আৰু অকণমান জিৰাইছোঁ, বহুত ভাগৰ লাগি গৈছে। পাৰ্বতী মন্দিৰ বহুত পাথৰ আৰু পাহাৰ, বহুত ওখ পাহাৰ এনেদৰে বগাব লগা হৈছে দৰ্শনৰ বাবে। মাঘৰ 1 তাৰিখ, সেইবাবে আমি আজি পাৰ্বতী মন্দিৰ দৰ্শন কৰিলোঁ। কেনেকুৱা লাগিল? একদম বঢ়িয়া, জাকাছ। বাপৰে বাপ, কেনেকুৱা লাগিল? একদম বঢ়িয়া, ভাল লাগছে না? ভাল লাগিছে। পাহাৰত মই উঠিব নোৱাৰিলোঁ। চেষ্টা নকৰিব আৰু কোনোবাই যদি আহে না, চেষ্টা নকৰিব। ভয়ংকৰ ন? ভয়ংকৰ। ঠিক আছে বন্ধুসকল, এইটোৱে হৈছে পাৰ্বতী মন্দিৰৰ মেইন পাহাৰখন আৰু পাহাৰৰ
উচ্চতা মই ক'ব নোৱাৰিম বন্ধুসকল, হয়তো বহুত ওখ হ'ব, তলত ঘৰবিলাক যেন সৰু সৰু দেখা যায়। বন্ধুসকল, এনেদৰে মই আপোনালোকক আজি মা পাৰ্বতী মন্দিৰৰ দৰ্শন কৰাই আছোঁ। বন্ধুসকল, ইয়াৰে পৰা আমি এতিয়া আৰু পুনৰ শিলাখণ্ডলৈ গৈ আছোঁ আৰু নতুন নতুন কিছুমান ভাল ভাল চিনাৰিঅলা শিলাখণ্ড আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, যিটো শিলৰ ওপৰত আমাৰ ভাইটিহঁতে উঠিছিল আৰু সেইটো শিল মই আপোনালোকক তলৰ পৰা দেখুৱাই আছোঁ। আপোনালোকে চাই থাকিব সেই শিলটোৰ তলৰ অংশটো। বন্ধুসকল, দেৱীমাৰ এইখন বকো পাহাৰত আজি আপোনালোকক সম্পূৰ্ণ শিলৰ মাজত এনেদৰে আমি ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, চাই থাকিব আপোনালোকে আমাৰ KNR চিৰিজ ব্লগ ভিডিঅ'। বন্ধুসকল, আপোনালোকে কেতিয়াও এনেকুৱা খেল যাতে নেখেলে তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আহক বন্ধুসকল, আৰু আমি বেলেগ কিছুমান জাগা দৰ্শন কৰোঁ। বন্ধুসকল, পাথৰৰ মাজত ডাঙৰ ডাঙৰ প্ৰকাণ্ড পাথৰৰ মাজেৰে আমি গৈ কেনে কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, তলত নামি আছোঁ পাহাৰৰ ৰাস্তাৰে, সম্পূৰ্ণ গোটেইখিনি শিল। আহক 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 আহক। এইদৰে আমি এতিয়া জংঘলৰ মাজেৰে গৈ আছোঁ। বন্ধুসকল, আপোনালোকে এইবিলাক ৰাস্তাত নাহিব। আপোনালোকে মন্দিৰ দৰ্শন কৰি কেনে চিৰিৰে যোৱা চেষ্টা কৰিব। আমি বন্ধুসকল আপোনালোকক দেখুৱাৰ কাৰণে হয়তো এইবিলাক কিছুমান ভয়ংকৰ ঠাইৰে ৰাস্তা বনাই লৈছোঁ আৰু ইপিনেদি আমি গৈ আছোঁ। এডাল বাঁহ পাইছে আৰু বাঁহৰ চাহাৰাৰে লাহে লাহে ওপৰৰ পৰা নামি আছে বহুত থিয় পাহাৰখন। বন্ধুসকল, আমি এতিয়া মা পাৰ্বতী মন্দিৰ দৰ্শন হোৱাৰ পিছত আমি তললৈ যাত্ৰা কৰিছোঁ।